ছোৱালীসকলে দুটা বস্তু কেতিয়াও প্ৰকাশ নকৰে, এক ইচ্ছা, দুই কষ্ট। পৃথিৱীত দুজন মানুহ খুবেই অসহায়, এক ৰূপ নোহোৱা ছোৱালী, দুই টকা নোহোৱা ল'ৰা। এজন মানুহে এদিন গোলাপ ফুলক প্ৰশ্ন কৰিলে, তুমি ইমান সুন্দৰ কিয়? গোলাপ ফুলে উত্তৰ দিলে, এয়া মোৰ গৌৰৱ। মানুহজনে পুনৰ সুধিলে, তেতিয়াহ'লে তোমাৰ গাত কাঁইট কিয়? গোলাপ ফুলে ক'লে, সেইটো মোৰ অহংকাৰ। আকৌ সুধিলে, তুমি ইমান সোনকালে মৰি যোৱা কিয়? গোলাপ ফুলে দুখ ভৰা মনেৰে ক'লে, অহংকাৰী পতনৰ মূল। ৰিলেশ্যনশ্বিপক কেতিয়াও চিৰিয়াছলি নল'ব, হালকা কৰি এৰি দিয়ক। যিকোনো বস্তুক বেছি গুৰুত্ব দিলে সেইটো খুব সোনকালে শেষ হৈ যায়। বেছি কেয়াৰিং হ'ব গ'লে, বেছি গুৰুত্ব গ'লে নিজেই কষ্ট পাব লগা হয়। যিজোপা গছক বেছি যত্ন কৰা যায়, দেখিবা সেই গছজোপা সোনকালে মৰি যায়। কিন্তু ৰাস্তা কাষৰ গছবিলাক যত্নহীন আৰু অৱহেলাৰ মাজতো কিমান সুন্দৰ হৈ উঠে।